নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাই চুজি বনাই লৈছোঁ চাহৰ লগত খাবলৈ। খাই লৈছোঁ, ল'ৰাটোকো খুৱাব লৈছিলোঁ, সি নেখায়, পাছত খুৱাই দিব লাগিব। চাহ খাই হৈ গৈছে। তাৰপিছতে মই পোলাও বনাম বুলি ভাবিছোঁ আজি। চাউলখিনি সেই গতিকেলৈ 10 মিনিটৰ কাৰণে মই তিয়াই ৰাখি দিলোঁ। তাৰপিছতে মই আলুখিনি ফ্ৰাই কৰি ল'ম অকণমান ৰঙা হোৱালৈকে। হৈ গৈছে। কাঁহী এখনত মই কাঢ়ি লৈছোঁ। তাৰপিছতে মই কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। তাতে ৰঙা জলকীয়া, জিৰা, ধনিয়া পাউডাৰ, মিট মছলা অকণমান, হালধি নিমখ দি লৈছোঁ। দি মেলি অকণমান নৰসিংহ পাত দিছোঁ তাতে। তাৰপিছত কাটি থোৱা বিলাহীখিনি দি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। ভাজি অকণমান সিজিবৰ কাৰণে মই ঢাকি দিম। ইয়াৰ পিছতে মই ফ্ৰাই কৰি থোৱা আলুখিনি মাংসত দি লৈছোঁ। দি অকণমান ভাজি ল'ম। ভাজি তাৰপিছত মই 2 কাপ পানী এড কৰিছোঁ। যিহেতু পোলাওৰ লগত অকণমান গ্ৰেভি হ'লে ভাল হয়, সেই গতিকেলৈ পানী দি মই অকণমান ঢাকি লৈছোঁ। ঢাকি দিছোঁ 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। ইয়াৰ পাছতে মই কুকাৰটো পাতি লৈছোঁ। কুকাৰত ঘিউ দি তাত দালচেনি, ইলাচি, কাজু কিচমিচখিনি দি তেজপাত দুখিলা দি মই অকণমান ভাজি ল'ম। দেখিছেনে, হৈ গৈছে। তাৰপিছতে মই কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি আকৌ অকণমান লৰাই মই চেনি অলপ দিছোঁ তাতে, আৰু কাটি থোৱা গাজৰখিনি দি অকণমান ভাজি সিজিবলৈ দিম। সিজাৰ পাছতে মই অকণমান নিমখ দি সোৱাদ অনুসৰি তিয়াই থোৱা চাউলখিনি মই এতিয়া দি দিছোঁ। দি তাতে পানী দিম। পানী দি কুকাৰৰ ঢাকনখন মাৰি এটা হুইচেল অহালৈকে মই বহাই ৰাখিম। এফালে মাংস আৰু এফালে মই পোলাও ৰেডি কৰি আছোঁ। পোলাও মোৰ ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। খাবলৈও বহুত ধুনীয়া হৈছিলে আৰু গোন্ধটো মানে ভাল লাগে। খাবলৈ ৰেডি কৰি লৈছোঁ। ইয়াৰ লগত খাবলৈ মই অকণমান বিলাহী চালাড বনাইছিলোঁ, সেয়াও লৈ লৈছোঁ। চালাড অকণমান হ'লে ভাত খাই ভাল লাগে, ভাতৰ সোৱাদটো দুগুণ হৈ যায়। বেটা মই আৰু মানুহজন তিনিজনে খাবলৈ বহি লৈছোঁ টেবুলত। বেটাই বেছি খোৱাতকৈ ধেমালিহে কৰিছে। খাইছোঁ দেই, বহুত ধুনীয়া হৈছে। সদায়নো কিমান ৰেষ্টুৰেণ্ট হোটেলত খাব নহয় জানো, নিজেও কেতিয়াবা হোটেল ৰেষ্টুৰেণ্টৰ দৰে বনাই খাবলৈ মন যায়। কেতিয়াবা নিজেও বনাই খাব লাগে ঘৰতে, নহয় জানো, নিজৰ হাতৰ সোৱাদটো ল'ব লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।